নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাই আছে জেআই কনভাৰচেশ্যন আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যে ফেচবুকৰ পৰা ভিডিঅ' ডাউনলোড কৰি কিদৰে গেলাৰীলৈ নিব পাৰি বা ফেচবুকত আমি কিছুমান ভিডিঅ' ডাউনলোড কৰোঁ কিন্তু গেলাৰীত আমি নিব নোৱাৰোঁ সো ভিডিঅ'টো শেষলৈকে চাই থাকক আমি কিদৰে ফেচবুকৰ পৰা ভিডিঅ' গেলাৰীলৈ নিওঁ যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক প্ৰথমতে যাব লাগিব প্লে ষ্টৰত যাই ইয়াতে Xgate বুলি সাৰ্চ কৰিব লাগিব Xgate ভিডিঅ' ডাউনলোডাৰ ষ্টেটাছ সেভাৰ এনেকৈ আহিব এটা ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পোৱা যাব সো এপছটোৰ MB খুব কম 5.3 MB ইয়াক 10,000 মানুহে ডাউনলোড কৰিছে 4.7 ৰেটিং খুব ভাল এপছ হয় ইয়াৰ ফিচাৰ্ছ ভাল হয় ৰিভিউ ভাল হয় সো মই ইনষ্টল কৰিছোঁ ইনষ্টল কৰোঁতে অলপ টাইম লাগিব সো অলপ ৱেইট কৰিব লাগিব ইনষ্টলিং হৈ আছে হে মই ওপেন কৰিছোঁ ওপেন কৰাৰ পিছত ইয়াত এলাও বিচাৰিব কিন্তু পাৰমিশন বিচাৰিব সো মই ফেচবুকৰ আইডি লগইন কৰিছোঁ ইয়াত কুইক লগইন আৰু স্কিপ বুলি আহিছে মই স্কিপ কৰিছোঁ স্কিপ কৰাৰ পিছত এনে ধৰণৰ ভিডিঅ' ডাউনলোড কৰিব পৰা হেৰি আহিছে এতিয়া ইয়াৰ কাম সম্পূৰ্ণ হৈ গৈছে এতিয়া ফেচবুকত যাব লাগিব কোনটো ভিডিঅ' আপোনাক লাগে বা কোনটো ভিডিঅ' আপুনি চইচ কৰে হেতু ফেচবুকত চইচ কৰি কিনে ইয়াত লিংকটো পঠাই ইয়াৰ পৰা ডাউনলোড কৰিব পৰা যাব সো এতিয়া ফেচবুকত বলো ইয়াতে মই আসামিজ ভিডিঅ' সং বুলি সাৰ্চ কৰিছোঁ সাৰ্চ কৰাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ আসামিজ ভিডিঅ' সং আহিছে সো মই যিকোনো এটা ভিডিঅ' ডাউনলোড কৰিম এই ভিডিঅ'টোকে ডাউনলোড কৰিছোঁ এই ভিডিঅ'টো ডাউনলোড কৰিব লাগিলে ইয়াৰ পৰা লিংকটো কপি কৰি ল'ব লাগিব এই তিনিটা ওপৰত যে তিনিটা বুটন আছে সেই তিনিটা বুটনৰ পৰা লিংকটো কপি কৰি ল'ব লাগিব কপি লিংকটো পঠাই কৰি ল'ব লাগিব তাৰপিছত আকৌ Xgateত যাব লাগিব যাই ইয়াতে ওপৰত থকা প্লাছ চিনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে পাষ্ট কৰি দিব লাগিব পাষ্ট কৰাৰ পিছত ইয়াৰ পৰা ডাউনলোড হৈ যাব সো এতিয়া ডাউনলোড কৰিছোঁ ডাউনলোড হৈ আছে ইয়া ৱাইফাই অনলি অফ কৰি ল'ব লাগিব তাৰপিছত এতিয়া মোবাইল ডাটাৰ সহায়ত ডাউনলোড হৈ আছে সো বিনোদ প্ৰধান আসামিজ সং ডাউনলোড হ'বলৈ অলপ টাইম লাগিব সো মই আগতে ভিডিঅ'টো ডাউনলোড কৰিছোঁ মই ভিডিঅ'টো বাৰু গেলাৰীত দেখুৱাই দিছোঁ আপোনালোকক ভিডিঅ'টো আছিলে এনেকুৱা ইয়াত এনে ধৰণৰ ভিডিঅ'টো দেখা পাব আপোনালোকে সো ফ্ৰেণ্ডছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু একেবাৰে শেষত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব